চেৰপাং ব্লক কমিটিৰ উদ্যোগত আমাৰ যুৱ BPF আৰু মহিলা BPF আৰু BSCৰ এটা কৰ্মী সভা হৈছে খুব সুন্দৰকৈ হৈছে আমি যিমান আশা কৰিছিল তাতকৈ অধিক আমাৰ কৰ্মীসকলে আহিছে খুব সুন্দৰ অনুষ্ঠান আৰু ইয়াৰ পৰাই বুজা যায় পাঁচনে চেৰপাং সাংগঠনিক দিশত যথেষ্ট মজবুত আমিতো বহুত সাজু এতিয়া নতুন বুলি নহয় এইটো আমি যোৱা 5টা বছৰ ধৰি আমি সাংগঠনিক দিগত অকমানো বহা নাই আমি কাম কৰি আছো আমাৰ লক্ষ্য হ'ল যেনেকৈ হ'লেও আমি চৰকাৰত ঘূৰি আহিব লাগে আৰু BTC বাকী ৰাইজে এটা BPFৰ প্ৰতি এতিয়াও আশা আছে আপোনালোকে গোটেই ৰিজাল্টবিলাক চালেই গম পায় যোৱা BTCটো আমিয়ে সংখ্যাগৰিষ্ঠতা আছিল আমি চৰকাৰেহে কৰিব পৰা নাই লাষ্ট MP ইলেকশ্যন গ'ল লাষ্ট MP ইলেকশ্যনত আমি ছিংগল হিচাপে খেলিছোঁ যদিও বহুত আমাৰ ৰিজাল্টটো ভাল আছিল আৰু এইবাৰ যেহেতু আপোনালোকে সবে শুনি আছে সবে অকলে অকলে নিৰ্বাচন খেলিব তো অকলে অকলে নিৰ্বাচন খেলিলে BPFত যে বহুত মানে লাভ হ'ব এইটো আপোনালোকে অনুমান কৰিব পাৰে দিলীপ বসুমতাৰী আচ্ছা মই এইটো ভালকৈ নাজানো মই মিডিয়াতহে দেখিছোঁ কিন্তু তেখেতসকলৰ কথাৰ লগত সদায় তেখেতসকলে আদৰ্শৰ কথা কৈ থাকে কিন্তু এইটো কোনটো আদৰ্শত পৰে এইটো আমি ক'ব নোৱাৰোঁ কিন্তু যিয়ে নহওক এইবিলাক হোৱাটো আমাৰ কাৰণে ভাল নহয় এইটো খুবেই মানে এটা আমাৰ কাৰণে কি বুলি ক'ব এইটো এটা মানে লাজৰ বিষয় বুলি ক'ব লাগিব আৰু বহুত হৈছে বহুত দুৰ্নীতি হৈছে তেখেতসকলে এটা মাটি এলটমেণ্টৰ নামত ফাইল ৱাইজত তেখেতসকলে পইচা তোলে এইটো অভিযোগ পুৰা আহিছে আৰু এইটো বহুতে মানে ইয়াৰ কাৰণে ভুক্তভোগী হৈছে কোনোবাই কৈ লৈছে কোনোবাই কৈ লোৱা নাই মাটি হওক কিবাকে কাগজ হ'লে হ'ল বুলি বহুতে নকোৱাকেও আছে কিন্তু এই কথাটো একেবাৰে সঁচা মাটি কিমান দিব পাৰিছে আমাৰতো সন্দেহ হয় তেখেতসকলে মাটি দিব পৰা নাই এটা এলটমেণ্ট দিয়াৰ পিছত যথেষ্ট প্ৰচেছ থাকে কিন্তু এলটমেণ্টৰ নামতে বহুত মানুহে মানে পইচা মানে লুণ্ঠনৰ কি বুলি বলি হ'ব লগা হৈছে ফেক্টৰ হ'ব নহ'ব মই এইটো ক'বলৈ নাযাওঁ আমাৰ BTC যেহেতু আঞ্চলিক দল ইতিমধ্যে দুখন আছে UPPL আছে BPF আছে মইতো ভাবিছিলোঁ আৰু নতুন আঞ্চলিক দল মানে হ'ব লাগে বুলি মই কেতিয়াও ভাবা নাছিল কিন্তু যেহেতু হ'ল ইয়াত আমাৰ ক'বলগীয়া নাই কিন্তু আমি যে দেখা পাইছোঁ মানে NDP ৰঞ্জন গডৰ লগত থকা ব্যক্তিসকলে দলটো খুলিছে তেখেতসকলে বহুত আশাত যেহেতু যোৱাবাৰ প্ৰমোদ বড়োৰ নেতৃত্বত যি শান্তি চুক্তি হ'ল ইয়াৰ লগত তেখেতসকলেও স্বাক্ষৰ কৰিছিল এই হিচাপে চাগে বহুত ক্ষেত্ৰত তেখেতসকলে প্ৰমোদ বড়ো ডাঙৰীয়াৰ পৰা অৱহেলিত নিশ্চয় পাইছে আৰু তেখেতসকলৰ মানে কি কয় আজিলৈকে ৰঞ্জন দৈমাৰীক তেখেতসকলে জেলৰ পৰা ওলাই আনিব পৰা নাই তেখেতসকলৰ কেছৰ পৰা তেখেতসকলে এতিয়াও মুক্তি পাব পৰা নাই বহুত ক্ষেত্ৰত মানে চুক্তি হৈছে যদিও তেখেতসকলে বহুত কষ্টত ভুগিব লগা হৈছে তাৰ কাৰণে আজিৰ দিনত এই যি আঞ্চলিক দল নতুনকৈ খুলিছে ইয়াৰ ক্ষেত্ৰত মই দায়ী বৰ্তমান চলি থকা চৰকাৰ বা প্ৰমোদ বড়ো ডাঙৰীয়াকে মই দিব বিচাৰোঁ এইটোতো আমি কাৰোবাৰ পৰা সহায় পাব নাপাব এইটো আমি নাজানো তেখেতসকলে নতুন পাৰ্টি খুলিছে কি সিদ্ধান্ত লৈ খুলিছে তেখেতসকলে ভালকৈ বুজি পাব কিন্তু আমি আজিলৈকে অকলে নিৰ্বাচন খেলিম এই স্থিতিত আমি আছোঁ ক্ষতি হ'ব নহ'ব মই এইটো কোৱা নাই মই হ'ব নালাগিছিল আমাৰ তাত আঞ্চলিক দল যিহেতু দুটা আছে BTCৰ যেহেতু নেশ্যনেল দলবিলাকে একেবাৰে BTCৰ প্ৰতি যেহেতু পুৰা চকু দিছে এই সময়ত আঞ্চলিক দল যদি সংখ্যা বেছি হৈ যায় তেতিয়াহ'লেতো আমাৰ ভোটবিলাকতো ভাগ ভাগ হ'ব না मोनसे गोजोनथाव खौरां दतमा UN एकाडेमि फरायसालिया लानानै फैदों मोनसे गोजोनथाव खौरां नंगौ दतमा UN एकाडेमि फरायसालिया लानानै फैदों बेसेन नाङै मुं थिसननाय दतमा UN एकाडेमि फरायसालिया 2025-26 सोलोंथाइ बोसोरनि थाखाय KG1 निफ्राय थाखो 8 सिमनि थाखाय बेसेन नाङै मुं थिसननाय होगासिनो दं आरो बिथराय आरो फाइलिनि थाखाय फर्म बिलाइनाय आरो मुं थिसननायाबो सोलिगासिनो दं
आरो दतमा इउएन एकाडेमि फरायसालियाव हौवासा आरो हिनजावसाफोरनि थाखाय हस्टेलनि खाबुबो दं। बिनिखायनो नोंथाङाबो नोंथांनि गथ'खौ दतमा इउएन एकाडेमि फरायसालियाव बेसेन होआजासे मुं थिसननो सानदोंब्ला आरो हस्टेलाव दोननानै फोरोंनो सानदोंब्ला थाबैनो मुं थिसननो हागोन। आरो नोंथाङा आबुङै मिथिनो थाखाय नैबे 7002660387 जानबुं नम्बराव कल खालामना खौरां लाहरनो हागोन।